আজি মই আপোনালোকৰ আগলৈ কল পচলাৰ সৈতে পেটু ভাজিৰ ৰেচিপি লৈ আহিছোঁ। কেনেকেনো বনাই আহকচোন চাওঁ। এয়া মই মুৰ্গীৰ ঠেং, পেটু, মাথা এইখিনি মই কুটি ল'লোঁ আৰু লগতে পচলাখিনিও কুটি মই ধুই ল'লোঁ। তাৰ লগতে মই কি মছলা লৈছোঁ আপোনালোকক দেখুৱাব লৈছোঁ। এয়া নহৰু, জলকীয়া, আদা, পিঁয়াজ, তাৰপাছত ইয়াত মই লৈছোঁ গৰম মছলা, জিৰা, নিমখ, হালধি আৰু ৰেড চিলি পাউডাৰ। এয়া মই গেছত কেৰাহী পাতি ল'লোঁ। ইয়াত মই এতিয়া তেল দিম। এয়া তেলখিনি গৰম হৈ গ'ল। ইয়াত মই এতিয়া পিঁয়াজখিনি দিম। পিঁয়াজখিনি ৰঙচুৱা নোহোৱালৈকে অকণমান সময় মই ভাজিম। এয়া পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। ইয়াত মই এতিয়া আদাৰ পেষ্ট, নহৰুৰ সৈতে কেঁচা জলকীয়া, জিৰা পাউডাৰ, গৰম মছলা পাউডাৰ, ৰেড চিলি পাউডাৰ, হালধি পাউডাৰ আৰু নিমখ। মই মছলাখিনি ভাজি ল'ম। ইয়াত অকণমান মই পানী দিম, নহ'লে মছলাখিনি জ্বলি যাব। পানী দিলোঁ। মই অকণমান সময় মছলাখিনি ভাজি ল'ম। মছলাখিনি মই অকণমান সময় ভাজি ল'ম। মই কেইমিনিটৰ কাৰণে আগতীয়াকৈ পেটুটো ভাজি ল'ম, তাৰ পাছতহে মই পচলাখিনি দিম। অকণমান সময় মই ভাজি ল'ম। এয়া মই পেটুখিনি আগতীয়াকৈ ভাজি লৈছিলোঁ। ইয়াত মই এতিয়া পচলাখিনি দি দিম। কালাৰটো ধুনীয়া হৈছে চাওকচোন। এয়া পচলাখিনি দিছোঁ। ইয়াক মই 20 মিনিটৰ কাৰণে সিজিবলৈ দিম। মাজে সময়ে ইয়াক মই লৰাই থাকিম, নহ'লে তলত লাগি ধৰিব। হোৱা নাই, এতিয়াও বাকী আছে। আৰু 10-15 মিনিটমান আছে, তাৰ পাছতহে হ'ব জ্বলা ভাজি। এয়া সম্পূৰ্ণ হৈ গ'ল পচলাৰ সৈতে পেটু ভাজি। ইয়াক এতিয়া আমি টেষ্ট কৰি চাওঁ কেনেকৈ হৈছে। এয়া মোৰ ৰেচিপি সম্পূৰ্ণ হৈ গ'ল। এতিয়া মই টেষ্ট কৰি চাম। আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকৈ লাগিলে মোৰ ৰেচিপিটো আপোনালোকে মোক কমেণ্টত জনাব। আপোনালোকৰ খাওঁ খাওঁ লাগিছেনে? মোৰ কিন্তু লাগিছে দেই, ৰ'ব নোৱাৰোঁ আৰু এতিয়া।